চিকেন গ্ৰেভি এটা ভণ্টি আৰু মোৰ কাৰণে বনাই আছোঁ। হেল্ল' ফ্ৰেণ্ডছ, এইখিনি ব্ৰইলাৰ মাংস আৰু ব্ৰইলাৰ মাংসৰ মই এয়া মেৰিনেট কৰি ৰাখিলোঁ। অকণমান দৈ, নিমখ, হালধি আৰু মছলা দি মেৰিনেট কৰিলোঁ অলপমান গ্ৰেভি বনাবৰ কাৰণে। আৰু অলপমান মেৰিনেট কৰা হৈছিলে। এইখিনি চাওকচোন, কেঁচা তেল, নিমখ, হালধি আৰু নহৰু আদাৰ পেষ্ট দি পেলাই সেইখিনি বনোৱা হ'ব চুঙাত দি পেলাই মাংস। আৰু আমি আছোঁ সকলো মাহঁতৰ ঘৰত। মোৰ ভণ্টিও আছে যোৰহাটৰ টাউনতে থাকে, তেওঁলোকো আহিছিলে আৰু তেওঁৰ হাজবেণ্ডেই আৰু মোৰ হাজবেণ্ডেই আৰু মোৰ ভাইটিও আছে বাৰু। সকলোৱে মিলি এয়া চুঙাত দিয়া মাংসৰ প্ৰিপাৰেশ্যন কৰা হৈছিলে আৰু এয়া কলপাত পুৰি লোৱা হৈছে চুঙা মাংসটোৰ কাৰণে ধুনীয়াকৈ আগত ভৰাই দিবৰ কাৰণে। আৰু মই এয়া গ্ৰেভি বনালোঁ কাৰণ মই চুঙা মাংস ইমান ভাল নাপাওঁ। এয়া চাওকচোন কিমান ধুনীয়া হৈছে। আৰু এয়া বুটৰ দালি মায়ে বনালে, ভিতৰতে মায়ে মাছৰ জোল বনালে আৰু অলপমান চব্জি বনালে। আৰু এইখিনি চুঙা মাংস চাওকচোন। আৰু সকলোৱে আমি এয়া ভাতৰ লগত জুতি ল'লোঁ।